যোৱা বছৰ 31 ডিচেম্বৰৰ দিনা আমি অসমত 4খন জিলা বিলুপ্তি কৰিছিলোঁ আৰু সিদিনাখনে মই অসমৰ ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে নিৰ্ধাৰিত সময়ত আৰু শুদ্ধ সময়ত আমি এই জিলাকেইখনৰ পুনৰ নিৰ্মাণ কৰিম। ডিলিমিটেশ্যন হোৱাৰ পৰিপ্ৰেক্ষিতত জিলাকেইখনৰ কায়িক পৰিৱেশ আগৰ দৰে নহ'ব, আগতকৈ বদলিব। তথাপিতো বিন্দাকাটা, যমুনামুখৰ নাম বিন্দাকাটা, লামডিং, বিনাকান্দি, লামডিং আৰু হোজাই বিধানসভা সমষ্টিক সামৰি আজি আমি ৰাজ্য কেবিনেটে হোজাই জিলা গঠন কৰিছে। এই জিলাৰ যি ভৌগোলিক পৰিৱেশ আগৰ দৰে নহ'ব, আগতকৈ বদলিব, কিন্তু ইয়াত 3টা বিধানসভা সমষ্টি সম্পূৰ্ণৰূপে যুক্ত হৈ পৰিব। বিনাকান্দি, লামডিং আৰু হোজাই, আৰু ইয়াৰ হেডকোৱাৰ্টাৰ শংকৰদেৱ নগৰ হ'ব, যি আগত যি ধৰণে আছিলে, আৰু ই এখন নতুন জিলা আজিৰ পৰা গঠন হ'ল। ঠিক সেই ধৰণে বিশ্বনাথ, গহপুৰ আৰু বিহালী সমষ্টিক লৈ বিশ্বনাথ জিলা আজিৰ পৰা গঠন হ'ব। সেই জিলাখনৰো ভৌগোলিক পৰিৱেশ আগৰ জিলাখনতকৈ কিছু বদলিব, কাৰণ আগত চতিয়া সমষ্টিৰ এটা পাৰ্টো বিশ্বনাথ জিলাত আছিলে। এতিয়া নতুন ডিলিমিটেশ্যন মতে বিহালী, বিশ্বনাথ আৰু গহপুৰ সমষ্টিক সামৰি বিশ্বনাথ জিলা নতুনকৈ গঠন কৰা হ'ব। ঠিক তেনেকৈ তামোলপুৰ আৰু গোৰেশ্বৰ, আগৰ তামোলপুৰখন নহ'ব, গোৰেশ্বৰ তাত যোগ লাগি গ'ল। তামোলপুৰ আৰু গোৰেশ্বৰ সমষ্টি লগ লাগি নৱগঠিত তামোলপুৰ জিলা আত্মপ্ৰকাশ কৰিব, আৰু সমান্তৰালভাৱে নৱগঠিত বজালী সমষ্টি আৰু ভৱানীপুৰ সৰভোগ সমষ্টিক সংলগ্ন কৰি বজালী জিলা গঠন কৰা হৈছে। ভৱানীপুৰ সৰভোগ এটা সমষ্টিৰ নাম, বজালী জিলা এটা সমষ্টিৰ নাম। এই 2টা সমষ্টিক লগ লাগি এখন নতুন জিলা গঠন কৰা হৈছে। অৰ্থাৎ অসমত আজিৰ পৰা আমি 4খন জিলা পুনৰ গঠন কৰিছোঁ। তাৰ সীমা আৰু ভৌগোলিক পৰিধি বিধানসভা সমষ্টিৰ লগত টাৰ্মিনাছ হ'ব বা বিধানসভা সমষ্টিৰ লগত একে হ'ব। নিৰ্বাচনী আয়োগে ঘোষণা কৰা বিধানসভা সমষ্টিৰ লগত একে হ'ব, আৰু পুৰণা জিলাখন নহ'ব। তাত 2-এটা পঞ্চায়ত হয়তো পুৰণা জিলাখনৰ থাকি গ'ল, নতুন জিলাত গোট খালে, ই বিধানসভা সমষ্টি অনুসৰি হ'ব।